বুৰঞ্জীৰ নানা ৰসাল অধ্যায়ৰ ওপৰত বনোৱা ভিডিঅ'বোৰ চাবলৈ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আমি আপলোড কৰা ভিডিঅ'ৰ খবৰ পোনপ্ৰথমে পাবলৈ বেল আইকনটো বজাব নাপাহৰিব। On Sunday. বাথৰুমৰ বাৰু এতিয়াহে লাগিব পাইনে? শুনিছা সোনকাল কৰা অ ভাগিব শান্তি নাই। যোৱাকালি মোক কি কৈছিলা যোৱাকালি কি কৈছিলো? মনত কৰা ভালকে ৰবা ভাবি আছো ন। One day before. অহাকালিতো অফিচ বন্ধ আছে ন কিয় দিলা? কালি ফুৰিব যাম দিয়া হ'ব দিয়া আমি নৱগ্ৰহ মন্দিৰ যাম। Present day. কি কৰোঁ মই এতিয়া? মোৰ 10 কেজি ওজনৰ মাথাটোত চালা 10 গ্ৰাম ঘিউ নোহোৱা হৈ গৈ আছে। কি ভাবি আছানো তুমি ইমান ওচৰত কেনেকৈ আহিবা? তুমি তাতহে বহি আছিলা? উৰি আহিছো মনত পৰিছে নে কিবা? মনত আছিলে কিয় বা পাহৰিম। টাইমটো চোৱা এতিয়াহে গৈ ভাল লাগিব। মই এই টাইমটোলৈ ৰৈ আছিলোঁ। বাহানা ঠিক বনোৱা ন যাব ওলোৱা হাঁহিব নালাগে। প্ৰব্লেম এটা হ'ল কি হ'ল আকৌ? মানে গাড়ীখন পাংচাৰ হৈ আছে। কি হ'ল তাতে? বাছত যাম। After 20 minutes. বতৰটো বৰ ধুনীয়া হে। সঁচাকে গাড়ী নহালৈকে মোৰ নৱগ্ৰহ মন্দিৰৰ বিষয়ে কৈ থাকা। অ'কে চিয়'ৰ। মজা। এই চান্সতে মই আপোনালোককো ক'ব পাৰিম। আপোনালোকক শুনিব দেই। কোৱা আকৌ কি ভাবি আছা? তুমি তাত কেতিয়া গ'লা? তুমি ইয়াতহে বহি আছিলা। কি যে কৈ থাকা নহয় তোমাৰ আগেৰেচোন আহিলো। জানো বাদ দিয়া এই চব। আমি মেইন টপিকলৈ আহোঁ। নৱগ্ৰহ মন্দিৰ থকা পাহাৰখনৰ নাম হৈছে জানো নৱগ্ৰহ পাহাৰ। আৰু এটা নাম আছে কোৱাচোন কি? আগতে বহি লোৱা। আৰু এটা নাম আছে কিনো হয় কোৱাচোন? চিত্ৰাচল পাহাৰ। কি কোৱা? পাহাৰখনৰ শিখৰত মন্দিৰটো আছে। একা বেকা পথেৰে নৱগ্ৰহলৈ যাত্ৰা অতি মনোমোহা। বাৰু আন এটা প্ৰশ্ন কৰোঁ। শাস্ত্ৰৰ মতে আমাৰ গ্ৰহ কেইটা আছে বাৰু কোৱাচোন? 9টা আছে আকৌ। আৰু নামকেইটা কোৱাচোন? সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু। ঠিকেই কৈছা। আৰু এই আটাইবোৰ গ্ৰহৰ পূজা একেলগে নৱগ্ৰহত হয়। কি কোৱা? প্ৰতি গ্ৰহৰ নামত এটাকৈ টোটেল 9টা শিৱলিংগ মন্দিৰত আছে। বাপৰে বাপ কি কোৱা হে? পিছে শাস্ত্ৰৰ মতে গ্ৰহবোৰ বাৰু দেখাত কেনেকুৱা? শাস্ত্ৰত বৰ ধুনীয়াকৈ ইয়াৰ বৰ্ণনা কৰা আছে। পিছত এদিন কম দিয়া। ঠিক আছে আৰু মন্দিৰৰ বুৰঞ্জীটো কোৱাচোন? আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই এই মন্দিৰটো 1800 শতিকাৰ শেষৰ পিনে নিৰ্মাণ কৰিছিল। বাপৰে পিছে আমাৰ দেৰিয়ে হ'লচোন। বাছ অহাই নাই এতিয়ালৈ। দেৰি নাই হোৱা মন্দিৰৰ দৰ্জা ৰাতিপুৱা 4 বজাৰ পৰা ৰাতি 9 বজালৈকে খোলা থাকে। মজা। পিছে মন্দিৰৰ পুৰোহিতসকলে কি ভাষা জানেনো? একচুৱেলি মোৰ ফ্ৰেণ্ড এজনী আহিব দিল্লীৰ পৰা। কেতিয়া আহিব? মই কি সুধিছো? মোৰ মানে টাইম নাই সেইকাৰণেহে ক'লো। এইবোৰ তুমিয়ে চম্ভালি ল'বা।
কথাটো হ'ল মন্দিৰৰ পুৰোহিতসকলে অসমীয়াৰ বাদেও হিন্দী আৰু ইংৰাজী জানে। বাবা মজা। পিছে আৰু এটা কথা কোৱাচোন, লোককথা মতে এই মন্দিৰটোৰ বিষয়ে কি প্ৰচলিত আছে? লোককথা মতে ব্ৰহ্মাদেৱে স্বয়ং নিজে আহি এই মন্দিৰত জ্যোতিষ শাস্ত্ৰ চৰ্চা কৰিছিল। বাছ আহিলে, ব'লা ব'লা। আজি মজা লাগিল। মোৰো লাগিল। মই ফ্ৰেছ হৈ আহোঁ। যোৱা। চ' ভিউৱাৰ্ছ, আজি ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি নিশ্চয় জনাব আৰু লাইক শ্বেয়াৰ নিশ্চয় কৰিব, যাতে আমি পুনৰ এনেকুৱা ভিডিঅ' বনাব প্ৰেৰণা পাওঁ। শুনিছা? যোৱা, তুমিও ফ্ৰেছ হৈ আহা। ৰাম, গৈছো। ছাবস্ক্ৰাইব কিন্তু কৰিব নাপাহৰিব। আজিলৈ ইমানেই। থেংক ইউ।